কেইদিনমান মই মাৰ ঘৰত আছিলোঁ আৰু তাৰ পৰা স্কুললৈকে অহা যোৱা কৰিছিলোঁ, যিটো অকণমান অসুবিধা হয়, কষ্টও হয়। আৰু ইহঁতৰ দেউতাক গৈছিল আমাৰ খবৰ ল'বলৈ। আৰু সেইদিনা আছিল আমাৰ মাৰ ঘৰত জ্যেষ্ঠ নাগৰিকৰ এখন বৈঠক, গতিকে সেইটো এটা কাৰণ যোৱা, লগতে আমাৰো খবৰ লোৱা বহু দিনৰ মূৰত। প্ৰায় 10-15 দিন আছিলোঁ আৰু। মানুহে যে যেতিয়া হ'লেও দেউতাকক দেখা পালে লগে লগে ওচৰলৈ আহিব, আঁকোৱালি ধৰিব। কিন্তু আমাৰ সৰুজনাই কিবা লাজ কৰে আৰু কেইদিনমান নেদেখিলে মানে আৰু অলপ সময় নেদেখিলেও নৰ্মেল হ'বলৈ অকণমান টাইম লয়। আমাৰ ফালৰ পৰা আৰু আমাৰ ঘৰৰ ফালৰ পৰা আমি দুই এজনক অকণমান এটা সন্মান জনাব বিচাৰিছোঁ। এইটো উন্নতি দিলে সভাপতি মহোদয় আমি ভাল পাওঁ। আৰু এয়া প্ৰসাদ, চাহ আৰু জলপান দিয়াত আমাৰ দাদা বৌহঁতে সহায় কৰি দিছিল। মুখখন দেখো। ইয়াৰ পাছত আমাৰ আৰু কবিতা এটা আছে। ধুনি দীপিলাৰ জ্যেষ্ঠ অক্ষয় বন্তি জ্বলাই সদায়, এই কামনাৰে মস্তক ধুৱাই আজিলৈ সামৰো কবিতাৰ পংক্তি, ৰাম বুলি গাঁঠিলো অক্ষয় কীৰ্তি। আৰু বিৰতিৰ পিছত জ্যেষ্ঠজনে কোৱাত ময়ো এটি মীৰা ভোজন গালোঁ, কোনো অভ্যাস নোহোৱাকৈ। শেষত অসম সংগীত গাই সভাখনি শেষ কৰা হয়। আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।